আপোনালোকে ব্লগত গম পাইছে যে মই লগৰটোৰ ৰুমত আছোঁ। গতিকে লগৰকেইটা ইমান কষ্টৰে ল'ৰা মানুহ হৈ পিনে সিহঁতে দুটা ডিউটি কৰে জানেনে। মোৰে মানে ভাবিলেই বিশ্বাসেই নহয়, সিহঁতে এটা ডিউটি কৰিবহে লগালগ সিটো ডিউটি কৰিবলৈ যায়, মাত্ৰ ৰুমত 2-1 ঘণ্টাহে থাকিবলৈ পায়। ইমান কষ্ট কৰি বাহিৰত আছে। মই পানী বনাই ল'লোঁ, তাৰপিছত মোকে ভাতটো গৰম কৰিছোঁ। মানে ভিডিঅ' কৰি থাকিব গালি পাৰে যে, সেইকাৰণে মই মনে ভিডিঅ'টো কৰি দিছোঁ। মই জানো ন, মই ভিডিঅ' বনাই ভাল পাওঁ, বনাব নিদিলে কি হ'ব। মই যে এতিয়া মনে মনে কথা ক'ব লগা হৈছে, কাৰণটো হৈছে মানুহজনে মোক ঠিক গালি দিছে ভিডিঅ' বনোৱাৰ বাবে। বোলে তোমাৰ পৰাও শান্তি নাই, ইমান ভিডিঅ'কৈ বহুত বেছি গালি পাৰিছে। গতিকে মই মনে মনে ভিডিঅ' বনাইছোঁ। আৰু এতিয়া মই ভাত বাঢ়ি লৈছোঁ। এজন দাদা আছিল, ব্লগত দেখিছে আপোনালোকে, শিলচৰৰ হয়, মুছলিম হয় মানুহজন। কিন্তু সিহঁতে মুছলিম হ'ল বুলি মানে একো হেৰি নাই আৰু, হিংসা জেদভাৱ নাই। সিহঁতে সদায় মিলি কৰি এনেদৰে থাকে, একেলগতে থাকে, একেটা ৰুমতেই 3জন ল'ৰা থাকে। আৰু মই আহিলোঁ, লগতে আমাৰ মানুহজন আহিল, 4জন হৈ গ'ল, 4জন ল'ৰা আৰু এজনী ছোৱালী। শুনিবলৈ চাগে বেয়া লাগিছে নহয় জানো, 4জন ল'ৰাৰ মাজত এজনী আছে। কিন্তু তেনেকুৱা বেলেগ একো নহয়, য'ত নেকি আপোনালোকে বেয়াকৈ নাভাবিব। কাৰণ আমাৰ হৈছে এয়া জিগৰী দোস্ত, মানে আমাক বিপদৰ সময়ত হেল্প কৰে আমাৰ লগৰকেইটাই। আজিকালি এনেকুৱা বন্ধু অতি কম দেখা গৈছে, মানে ভাল বন্ধু আজিকালি পাবলৈ নাই। আজিকালি যিহে নিউজত দেখিছোঁ, মানুহে মানুহৰ মানে মাংস কাটি খাই দিছে, এইবোৰ বাংলাদেশৰ নিউজবোৰ পাইছেই চাগে। বহুত কম দেখা যায় জিগৰী দোস্ত, আৰু এয়া হৈছে আমাৰ জিগৰী দোস্ত। প্ৰকৃত বন্ধু কাক কয় জানেনে? য'ত কোনো জেদভাৱ নাই, য'ত কোনো জাতি ধৰ্মৰ জেদভাৱ নাই, যিয়ে নেকি আপোনাক বিপদৰ সময়ত সহায় কৰে, সেয়াই হৈছে প্ৰকৃত বন্ধু। আজিকালি বহুতেই মোৰ লগত এনেকুৱা ঘটনা হৈ গৈছে, যি নেকি মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ড বা লগৰে একদম মানে মিছা কঠীয়া বা নিজক বচাবৰ কাৰণে বহুত বেছি হেৰি কৰে, মই পাইছোঁ মোৰ জীৱনত। গতিকে এহেঁতকেইটা একদম মানে মোৰ জিগৰী দোস্ত হয়, য'ত নেকি বিপদৰ সময়ত সহায় কৰে। মই এটা কথাই জানো যে যিসকল ব্যক্তিয়ে আপোনাক বিপদৰ সময়ত হেল্প কৰে, সেয়াই হৈছে আপোনাৰ প্ৰকৃত মানুহ। আৰু লগৰকেইটাক মানে লগ পাইছে বহুত দিনৰ মূৰত, মানুহজনে খুব কথা পাতিছে। আনফালে মই ভাত ৰেডি কৰি পিনে ৰখি আছোঁ, কথা পতা সিহঁতৰ শেষেই নহয়। মানে উৎপল কি ঘৰলৈ যাবগৈ যে, একেবাৰে বেংগলোৰ এৰি পিনে গুচি গৈছে। সেয়েহে আৰু বহুত বেছি কথা ওলাইছে দোস্তিৰ। বাৰু যে কি নহওক, আমি এতিয়া ভাতকেইটা খাই লওঁ। আৰু মানে মানুহজনে গম পালে মই ভিডিঅ' কৰা বুলি খুব গালি দিব, সেইকাৰণে মই মনে মনে কেমেৰাটো থৈ লৈছিলোঁ দেই। ভালকৈ চাগে আপোনালোকে ভিডিঅ'ত গম পাবই, মানে একদম ঠিক ঠাক হোৱা নাই, বছ মনে মনে মই লুকুৱাই ৰাখিছিলোঁ কেমেৰাটো। মেট্ৰ' চিটি বনাই আছে না। আধা লগৰ পৰা হৈ গ'ল, দেখিছোঁ নহয় আহোঁতে। আধাটো সেইটো আছে কেলা, এতিয়া মানে 10 বছৰ পৰা আছে সেইটো। ইয়াতো কংগ্ৰেছ নেকি? হেৰিয়া তেলেংগানা কংগ্ৰেছ আহি গ'ল না। তাকেতো মোক বেজীতে কৈ আছিলে। ইয়াতো কংগ্ৰেছ, তাতো ফ্ৰী কৰি দিলে। ইয়াতো আগৰ পায়। তেলেংগানা কালি এবাৰ ফ্ৰী কৰি দিছে। বেংগলত ফ্ৰী কেতিয়াবা? এই কংগ্ৰেছ আহা ইয়াত মানে ইলেকশ্যন হ'লেই হৈ গ'ল। আজি কিমান দিন হ'ল? এবছৰ হ'ল। এবছৰে হ'ল, অঁ। সেই মই ঘৰৰ পৰা আহোঁতে অহাৰ পিছতে। এইটো মুৰ্গী নে ব্ৰইলাৰ? ব্ৰইলাৰ। কিন্তু মুৰ্গী নিচিনা লাগিছে। জালুক দি দিছে সেইটো কাৰণে। ধুনীয়া লাগিছে। কাইলৈ লাষ্ট আৰু গাহৰি মাংস খাম আৰু বেংগলত। আমি কিমান দিন হ'ল গাহৰি মাংস খোৱা নাই ন? আমি ইয়াতে খোৱা। আজিকালি আমি তাত নাখাওঁ নহয় গাহৰি মাংস, এৰি দিলোঁ। ইয়াতে খাওঁ। গলিটো পায় আৰু গোন্ধাই টেঙা টেঙা। বৰা গাহৰি নিচিনা। তোমাৰ ফ্লাইট কেতিয়া আছে? 8টা বজাত। কেতিয়ালৈ? কোনটো তাৰিখত? 12 তাৰিখে। অঁ। দিনতে আছে, দিনত। 10টা বজাত যাম আৰু খাই লৈ। লাহে হ'লে বাছতে যাম, টেনশ্যন নাই। বাছ পায়ে থাকে আৰু দিনলৈ একো প্ৰব্লেম নাই, ৰাতিপুৱা টাইমটোত অকণ প্ৰব্লেম হয়। যদি গোলাঘাটত তুমি
4টা বজালে পাবাগে। 4:30 হয় না 4টা বজালে পাই যাবা। 5:15 দেখা যায় কেইটা বজাত আছে ফ্লাইট যাওঁতে? এই 2:40 আচ্ছা ঠিক আছে 5টা বজাত নমান হবে। তুমি ট্রেনখন পাবাগে না নোপোৱা? আমি 9:30 9টা ইন্টারসিটি তেতিয়া পাই যাবা তুমি। আরামসে যাম এই 100 টকা খাই দিলে মোক। কেনে যাম জেনেৰেল নহয় ইয়াতে দবাতে চব বাৰু একেই দবাই থাকে একে আমি গালতে একে বিজি এক্সপ্ৰেছ বিজি এক্সপ্ৰেছত গৈছিলোঁ আমি। উঠিহে দিছোঁ আৰু বিজি এক্সপ্ৰেছ তাৰপিছত তোমাৰ নগাঁও সিফালে পাৰ হৈছোঁ অসমীয়া তিথি এজনী এখন ফকাটিঙহে ৰাখে বেলেগত নাই ফৰকাটিঙত ৰাখে। তাত গৈ পেলাই তোমাৰ আকৌ আমি ফৰকাটিঙত নামিছোঁ দিয়ে ডিমাপুৰত ৰাখে ফকাটিঙত ৰাখে আমি ডাইৰেক্ট ফৰকাটিঙত নামিছোঁ নহয় আকৌ ফৰকাটিঙৰ পৰা ডাইৰেক্ট এখন ট্ৰেইন আহে দেই ডিলাপুৰৰ পিনৰ পৰা ৰাতি 10:30 নেকি এখন লিডু এক্সপ্ৰেছ লিডু এক্সপ্ৰেছ আমি সেইখন আহিছোঁ আমি আধা ঘণ্টাত পাই গৈছোঁ বগুঠা মই যাওঁতে লিডু এক্সপ্ৰেছতে যাব লাগে এখন আমাৰ তিতাবৰত ৰাখে লিডুখন একো নাৰাখে ইমানেই কথা ওলাইছে ভাত খাওঁতে মানে কি বুলি ক'ম আপোনালোকেও চাগে শুনি পিনাই বিচুতি খাইছে কি ক'ম মানে কথা শেষ নোহোৱাই হৈছে ভাত খাওঁতে যি কথা আৰু মই কিন্তু লাজ কৰাত নাই দেই মানুহজনে ভাত খাব পৰা নাই মোক দি দিছে এয়া কিন্তু মই লাজ কৰাত নাই মই অকণমান বেছিকৈ ভাতকেইটা খাই দিলোঁ মাংসও ইমান টেষ্টি বনাইছিল আৰু ভাত খাই হৈ গ'ল আৰু মই এতিয়া লাহেকৈ কাঁহী বাতিবোৰ ধুই লওঁ ধুই হোৱাৰ পাছত ঘৰবোৰ সাৰি দিওঁ সাৰি দিয়াৰ পাছত অকণমান পকাখন মচি দিওঁ এয়া কাঁহী বাতি ধুই ল'লোঁ ঘৰ সাৰি ল'লোঁ পকাৰখন মুচি ল'লোঁ ফাইনেলি হৈ গ'ল মোৰ কাম কৰি পিনে আৰু আজিৰ ব্লগটি মই ইমানতে সমাপ্ত কৰিছোঁ আৰু মই বহুত জলদি আহি আছোঁ এটা নতুন ব্লগৰ সৈতে বাই বাই গাইছ টাটা